পোনপ্ৰথমতে আমাৰ আগন্তুক আজি আমাৰ মহালয়া, শাৰদীয় দুৰ্গা পূজা আৰু বিভিন্ন আমাৰ যিটো চাৰ পৰ্ব উৎসৱ আমি পালন কৰিবলৈ গৈ আছোঁ। সকলোকে তাৰ কাৰণে অভিবাদন তথা অভিনন্দন জনাব বিচাৰিছোঁ, যাতে সকলোৱে ভালকৈ উদযাপন কৰে, সকলোৱে ভালকৈ পূজা অৰ্চনা কৰে। তো আজি বিশেষকৈ এটা ভাল দিন বুলি ক'ব লাগিব, বিশেষকৈ সমাজৰ উন্নতিৰ ক্ষেত্ৰত, প্ৰগতিৰ ক্ষেত্ৰত, কিয়নো টেনদুৱাৰ যিটো আঞ্চলিক আমাৰ এপছু সৌজন্যত ইয়াত থকা বিভিন্ন জাতীয় যিটো সংগঠন আছে, যেনেকৈ আকছু, এছু আৰু বিভিন্ন দল সংগঠনৰ লগত লৈ এই আঞ্চলিক যিটো সমিতি যি ধৰণৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ গৈছে, আমি নথৈ আনন্দিত। কাৰণ আমাৰ যিটো পূজা অৰ্চনাৰ ক্ষেত্ৰত তাৰ সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ আমি দেখিবলৈ পাই আছোঁ, আৰু এইটো প্ৰত্যেক বছৰে আমি দেখিবলৈ পাওঁ। আৰু এপছুৰ লগতে আকছু, এছু, আছা, আমি যিমান দল সংগঠন আছে চিৰাং জিলা তথা বিটিয়াৰ অন্তৰ্গত আমি যিকেইখন এতিয়া 5খন জিলা হ'ল, সকলো ক্ষেত্ৰতে প্ৰত্যেকবাৰে আমি আমাৰ অসামাজিক কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকিব পাৰোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে তেনেধৰণৰ বেয়া কাৰ্যৰ পৰা বিৰত থাকিব পাৰে, তাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ এপছু, আকছু, এছু বা বিভিন্ন দল সংগঠনে কাৰ্যবিলাক হাতত লৈ আহিছে। আৰু এই ক্ষেত্ৰতো এইবেলিতো আমি আজি এই এপছু অফিচত আমি সকলোৱে যৌথ হিচাপে ইয়াত আগভাগ লৈছোঁ। আগন্তুক দিনত যিটো আমাৰ মহালয়া, কাইলৈৰ পৰা যিটো আৰম্ভ হ'বলৈ গৈ আছে মহালয়া, শাৰদীয় দুৰ্গা পূজা, লক্ষী পূজা, কালী পূজাত কোনো ধৰণৰ যাতে অসামাজিক কাৰ্যকলাপ নহয়, কোনো গেমলিঙৰ ব্যৱস্থা নহয়, কোনো ধৰণৰ তেনেকৈ জুৱাৰ আড্ডা নহয়, তাৰ কাৰণে বিশেষ আমাৰ ইয়াত আজি ব্যৱস্থা কৰা হ'ল। এতিয়া আমি গৈ আমাৰ এই আঞ্চলিকৰ অন্তৰ্গত আমাৰ অচি ডাঙৰীক আমি লগ ধৰিম, তথা চিৰাং জিলাত তথা বিভিন্ন জিলাই আমাৰ যিটো সংগঠনবোৰে নিজৰ নিজৰ হিচাপে কাম কৰি আছে। কিয়নো আমি এইবাৰ বিশেষকৈ ক'ব বিচাৰিছোঁ যে দল সংগঠনে কোনো ধৰণৰ অসামাজিক কামবিলাকত আমি আশ্ৰয় নিদিওঁ, আৰু যদি কোনোবাই এই ধৰণৰ কামত লিপ্ত হয় তেতিয়াহ'লে আমি বিশেষ এটা ব্যৱস্থা লোৱাৰ আমি হাতত লৈছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আমি যিমান দল সংগঠন আছে সকলোকে আগভাগ লৈ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ সমাজখন যাতে সুদৃঢ় কৰিব পাৰোঁ, আমাৰ সমাজখন যাতে ভাল কৰিব পাৰোঁ, আৰু আমাৰ সমাজখন এটা প্ৰগতিশীল সমাজ গঢ়ি তুলিব পাৰোঁ, ইয়াৰে আশাৰে আমি বিশেষকৈ আমাৰ এই আঞ্চলিকো ধন্যবাদ দিব বিচাৰিছোঁ। এপছু, আকছু, এছু সকলো দলৰ ধন্যবাদ।